हेलो फ्रेंड्स, मैं भनिता आपनालोকক अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। फ्रेंड्स, বৰ্তমান সময়লৈকে যিমানখিনি মানুহে ভ্যাকচিনেটেড হৈছে বা কৰোনা ভ্যাকচিন লৈছে, সেই সকল মানুহ 2 বছৰৰ পিছত মৃত্যু হ'ব। গোটেইখিনি মানুহৰে 2 বছৰৰ পিছত মৃত্যু হ'ব। বৰ্তমান এইটো নিউজে আমাৰ সকলোৰে মনত ভয়ৰ সৃষ্টি কৰিছে। মৃত্যু এটা বাস্তৱ সত্য, হলেও সকলো মানুহে মৃত্যুক ভয় কৰে। আপুনি জানেনে এইটো নিউজ কিমান সত্য? फ्रेंड्स, কিন্তু এইটো নিউজ সম্পূৰ্ণ ফেক নিউজ হয়। আপোনালোকে কোনো ধৰণৰ ভয় কৰিবলগীয়া নাই। ইয়াতে এজন মানুহে টুইট কৰা এই পোষ্টটো হঠাতে ভাইৰেল হৈ পৰিছিল আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই নিউজটো সম্পূৰ্ণ ফেক হয়। আপোনালোকে যদি এতিয়ালৈ ভ্যাকচিন লোৱা নাই, সকলোৱে ভ্যাকচিন লওক। এই ভ্যাকচিনটো সম্পূৰ্ণ সেফ। ইয়াৰ দ্বাৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। কোনো এটা ভ্যাকচিনেই হওক বা মেডিচিনেই হওক, কোনো ধৰণৰ ৰিচাৰ্চ নকৰাকৈ এইটো কেতিয়াও ইউজ নকৰে। সো এই কৰোনাৰ ভ্যাকচিনটো সম্পূৰ্ণভাৱে ৰিচাৰ্চ কৰিছে, তাৰ পিছত ইউজ কৰিছে। তাৰোপৰি প্ৰথমে হস্পিটালৰ লগত জড়িত লোকসকলক বা বিভিন্ন ধৰণৰ কৰ্মৰত মানুহসকলক প্ৰথমে দিছে, তাৰ পিছতহে জনসাধাৰণলৈ আগবঢ়াইছে। ফ্ৰেণ্ডছ, কোনো ধৰণৰ মেডিচিন সম্পূৰ্ণৰূপে ৰিচাৰ্চ নকৰাকৈ, ইয়াৰ বেনিফিটছ বা ছাইড ইফেক্টবোৰ নজনাকৈ কোনেও এনেকৈ ইউজ কৰিব দিব নোৱাৰে। সো ফ্ৰেণ্ডছ, ভয় কৰাৰ কোনো প্ৰয়োজন নাই। সকলোৱে ভ্যাকচিন লওক। এনেকুৱা বহুতো লোক আছে যিয়ে এতিয়াও কৰোনাক বিশ্বাস নকৰে, কৰোনা ভাইৰাছ নহয় বুলি কয়। কিন্তু ফ্ৰেণ্ডছ, কৰোনা ভাইৰাছ আছে। ফ্ৰেণ্ডছ, এতিয়াও বহুত বজাৰে সমাৰে গ'লে দেখা পোৱা যায় বহুত মানুহ মাস্ক নিপিন্ধে, সামাজিক দূৰত্ব নাৰাখে। ফ্ৰেণ্ডছ, ইয়াৰ পৰা মহা বিপদ হ'ব পাৰে। সো ফ্ৰেণ্ডছ, বিনা কাৰণত ঘৰৰ পৰা নোলাব, মাস্ক পিন্ধিব, চেনিটাইজ কৰিব, ভয় কৰাৰ কোনো কথা নাই। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।